মৰাণ আৰক্ষীৰ সফলতা। মৰাণ নগৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত ধন দাবী কৰা এটা ভুৱা আলফাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মৰাণ আৰক্ষীয়ে। উল্লেখ্য যে মৰাণ নগৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত ফোনযোগে 30 লাখ টকা দাবী কৰিছিল মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মিৰিহোলাৰ তিজু চুৰিনৰ পুত্ৰ অকণ চুৰিনে। ঘটনা সন্দৰ্ভত ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ গৰাকীয়ে মৰাণ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত কৰি আজি ধন দাবীৰ লগত জড়িত অকণ চুৰিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জেৰাত ধৃত অকণ চুৰিনে আলফা স্বাধীনৰ নামত ধন দাবী কৰাৰ কথা স্বীকাৰ কৰিছে। ঘটনাটো এনেকুৱা, যোৱা জানুৱাৰী মাহৰ 15 তাৰিখত মানে মৰাণৰ এজন ব্যৱসায়ী আৰু তেখেতক কোনোবা সংগঠনৰ নামত ধন দাবী কৰিছে বুলি তেওঁলোকে আমাক জনাইছে। তো জনাই কিনে আমি সেইমতে বস্তুটো অনুসন্ধান কৰিছোঁ। অনুসন্ধান কৰি আমি অকণ চুৰিন নামৰ এজন মৰাণ মিৰিহোলা নিবাসী এজনক গ্ৰেপ্তাৰ কৰায়ত্ব কৰিলোঁ। আৰু কৰায়ত্ব কৰি কিনে আমি তেখেতক সোধপোছ কৰিলোঁ। সোধপোছ কৰোঁতে বস্তুটো ধৰা পৰিছে, তেখেতে দাবী কৰাটো হয় আৰু তেখেতে নিজ মুখে কথাটো স্বীকাৰ কৰিছে। আমি আৰু অধিক তদন্ত কৰি আছোঁ। আমি কি পাওঁ আপোনালোকক জনাম আমি।